নমস্কাৰ দৰ্শকসকল আৰু আজি ৰাতি খাম আমি ৰুটি আৰু মাংস ইয়া মই পাপাৰ লগত দোকানত আহিলো আমাৰ কাখৰে আৰু এইটো হৈছে আমাৰ দাদা হাই দিছে মোক কমেন্ট কৰি থাকে যে সেই দাদাটো আৰু ইয়া মই ঘৰত আহি ইয়া অমিতা কাটি আছো আৰু মাংসত দিবৰ বাবে ইয়াতে আছে অমিতা তাৰ পিছত ভাতকেৰেলা আলু পিয়াজ বিলাহী কেঁচা জলকীয়া আদা নহৰু আৰু এতিয়া মই কাটি আছো ধুনীয়াকৈ মাই ভিডিও কৰি দি আছে আৰু আপোনালোকে সম্পূৰ্ণ ভিডিওটো চাই যাব ভিডিওটো ভাল লাগে লাইক এটা কৰি দিব আৰু মই গাইস কান্দি আছো মাইটা মানে মই কিবা এটা সুধিছিলো মাইনাটো বুলি কৈছে বুলি ভাবিছে নেকি আপোনালোকে মই মানে পিয়াজ কাটোতে কান্দিছিলো আৰু ইয়াত ধুনীয়া হাই তুলাই দিলে মোক গমে পাইছে কি যে হাহা আৰু মই মোচান ধৰিছিলো আসলকৈ কান্দাৰ নিচিনাকৈ আৰু ধুনীয়া মোক বাটতে কণাটো লগাই দিলা নহয় হাঁহি তুলাই আৰু এতিয়া ধুনীয়া বেলি আছে ৰুটি বেলি থকা নাই গাইছ সৰি মাৰি আছে আৰু দেখাই দিছো আপোনালোকক আৰু এইবাৰ মাংসটো দেখাই দিব বলে ভালকৈ নুঠিলে ইয়া মাংস আৰু ইফালে চাহ বনাই আছে মাই গেছত আৰু মই আঞ্জাখিনি কাটা হোৱাৰ পিছতে ইয়া চাহখিনি খাই ললো আৰু এইবাৰ ধুনীয়া বনাব ধৰিছে আৰু ৰুটি ইয়া এয়া তাক দেখাই দিছে একবাৰ লাইনো গৈছে টস মাৰি মাৰি আৰু ইফালে হৈয়ে গৈছে ৰুটি আৰু এই তিনিখনে আছে আৰু এইখিনি হৈছে মছলাখিনি মিক্সিত পিচি ললো আৰু এয়া মাংস দি দিলে কেৰাহীত সেইখিনি ভিডিও কৰিব পাহৰিলো মই আকৌ দোকানত গৈছিলো সেই কাৰণে আৰু ইয়াতে মাই ধুনীয়াকৈ লাৰি আছে এইটো মা আৰু ধুনীয়া খানা বনাই ইয়াত জুইৰ ভিতৰত দি থৈ দিছো আৰু এয়া হৈয়ে গ'ল মাংস ভাজি আৰু মছলা দিয়া হোৱাৰ পিছত আকৌ একবাৰ ভিডিওটো কৰিলো আৰু এতিয়া দি আছে মাই গৰম মছলা আৰু ৰেড চিলি গুড়ি ইয়া ৰেড চিলি হিনি চাউকসুট দিয়া লল কি লাল লাল হৈ গৈছে ও মাই গড এক পেকেট গোটাই হেক কৰি দিছে গাইস দি ফেলে আৰু কিনুকা হয় অৱস্থা আৰু ক'ব নোৱাৰো আৰু কেঁচা জলকীয়াটো আছেই আজি ভোট জলকীয়া দিয়া নাই মানে ভোট জলকীয়া শেষ হৈছে আনিব লাগিব আৰু মই আকৌ আহিলো ইয়া পাপা এবাৰ কেমেৰাটোৰ কাষত আহিলে হাইয়া দাড়ি পকাই আছে মানে এ সালমান খানৰ নিচিনা হবা সুধিছে আৰু ইয়া হাই দিব দিছে আৰু কিবা পাপা কিবা মোচান দিয়ে আৰু পাপাই ধুনুক মাৰি থৈ গৈছে আটা মাৰি আছে মই মাৰা বুলি কৈছি ধুনুও কৈছি দয় মাছছে বুলি তাৰপিছতে ইয়াত কিবা চাই আছে ৰুটি বনালা আৰু হাই দিছি আৰু ইয়া মাংস হৈয়ে গ'ল ভাজা আজি গাইস ৰুটি খাম যেহেতু অলপমান গ্ৰেভি নকৰো আজি অলপমান পানী দিম মানে মিডিয়াম হৈ থকাকৈ আৰু জোল টাইপ কৰিম অলপমান এয়া আমাৰ লৈকে মাই ভাজা মাংস দিলে আৰু এতিয়া ইয়া পানী ঢালি দিলে মিক্সিত দি ফেলে আৰু ইয়া এবাৰ লাৰি দিব ইয়া আৰু পানী দিছে আৰু ধুনুৰ কাষত যাৰ বাবে তাই খাই আছে ৰুটিৰ লগত তাই ৰুটি খোৱাৰ ভাত খাইছে কিন্তু এখন ৰুটিৰ লগত খাইছে আৰু মাংস ইয়া কি ধুনীয়া হৈছে বোলে খালি জ্বলা আছে ইয়া এইবাৰ আকৌ মই বাটি এটাত লৈ আহিলো তাৰ পিছতে ইয়া মই খাব ধৰিছো আৰু মও খাই চালো গাইস কৈছো না মাংস খান ইমানে খোৱাদ হৈছে আৰু মাই ধুনীয়া খানা বনাই আৰু ইয়া দেখাই আছো ইয়া তাৰমানে শান্তি মানে ভিডিওটো কৰিব নোৱাৰো অহা হাতল সহায় আৰু ইয়া মাংস ৰেডি হৈ গ'ল ইয়াত আছে নিমখ জলকীয়া তাৰপিছত তিয়হ পিয়াজ আৰু এইখিনি হৈছে ৰুটি মোৰ অকলে নহয় দিয়কচোন গাইস পাপা আৰু মোৰ মা আৰু ধুনু ভাত খালে আৰু দেখাই আছে আজি নেমু টেঙাও লোৱা নাই নেমু টেঙা কোনো নাখায়ও বোলে আজি মইতো নাখাওৱে আৰু সেই কাৰণে আৰু ইয়া মাংসখিনি আগত লৈছো এইখিনি হৈছে মোৰ গোটাই মাংসখিনি আৰু ৰুটিখিনি গাইছ মোৰ নহয় দেই গোটাই পাপাৰো আৰু এই এতিয়া খাম কি মজা লাগিব একদম খাওঁ লাগিছে আৰু ইয়া দেখিছেনে ভিডিও যদি মানে শান্তি মন কৰিব নহয় হাত ইয়া তাই বোলে খুৱাই দিয়ে গোটাই একেবাৰে মোক তাইতো কৈ ল'ব পাৰে ইয়া খুৱাই দিলে মই মুখখন মেলি দিলো আৰু খালো গাইস সত্য হৈছে হালকি জ্বলা আৰু সদ হোৱা নাই বুলি তাক মই এটা হেৰি দিলো আৰু সদ হোৱা নাই বুলি ভাবছে নেকি আপোনালোকে কি ধুনীয়া সদ হৈছে কালো গেছ গিলি থৈ দিলো আৰু এতিয়া মাৰ আৰু ধুনুৰ কাৰণে ভাত খাজিছে ইয়া দেখাই দিলো আজিলৈ ভিডিওটো ইমানতে সামৰণি মাৰিছো ভাল হলে লাইক কমেন্ট শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব ধন্যবাদ